কৈ দিয়া হাই বুলি কোৱা এতিয়া ক'ত আছা কৈ দিয়া ক'ত আছা কোৱা ভালকৈ কোৱা অঁ আজি কি আছে স্কুলত আজি বিহু ফাংচন আছে হয়নে স্কুলত অঁ এতিয়া তোমাৰ ফ্ৰেণ্ডবিলাক এতিয়া কেনেকৈ আহিছে আমি তাত চাম দেই আজি আপোনালোকক দেখাম দেই আমি চবকে আমাৰ স্কুলৰ ফাংচন আজি চবকে দেখাম দেই কোন আহিছে ক'ত আছা দৰ্শন অঁ হাই গাইজ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু মই আছোঁ এতিয়া বেটাহঁতৰ স্কুলত আজি বেটাহঁতৰ স্কুলত সৰু সুৰাকৈ এটা অনুষ্ঠান আয়োজন কৰিছে আৰু আজিৰ পৰাই তেওঁলোকৰ স্কুল বন্ধ দিব আৰু বন্ধ থাকিব একেবাৰে সোমবাৰে খোলা হ'ব আৰু সেইবাবে আজি বিহুৰ হিচাপে নতুনকৈ এটা সৰুকৈ অনুষ্ঠান এটা আয়োজন কৰিছে আৰু সকলোৱে কিমান ধুনীয়া হৈ আহিছে আৰু নাচনীও পূৰা ড্ৰেছ চেছ কৰি আহিছে বাকী আপোনালোকক ভিডিঅ'টো দেখাম লগতে বিহুৰ আগতীয়াকৈ সকলোকে শুভেচ্ছা থাকিলে বাকী ভিডিঅ'টো আপোনালোকে এনজয় কৰক আৰু ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে লাইক এটা কৰি দিব বাকী ভিডিঅ'টো আপোনালোকে চাই থাকক অকণমান নাচি দিয়া বেটা অঁ অকণমান নাচা কেনেকৈ নাচিবা ল'ৰাই কেনেকৈ নাচে দেখুৱা কেনেকৈ নাচে অঁ অঁ সেই হিমাংগী নাচিছে চোৱা কঁকালত ধৰি এনেকৈ নাচিবা দেই অঁ অঁ দাদাটো অঁ হিমাংগী ধুনীয়া নাচে দেই অঁ মৰমৰ অতি আদৰৰ বিহুটি আহি পাইছেহি ৰঙালী বিহু আহি পাইছেহি গছে পাতে নতুন কল ফুলে নতুন কলি নতুন কুঁহি পাতৰ উদয় হয় আৰু পৰিৱেশটো বেছি গৰমো নহয় ঠাণ্ডাও নহয় এটা ভাল লগা পৰিৱেশ আমাৰ মাজত উপস্থিত হয় বিহুটিৰ বিষয়ে ক'বলৈ এইটো ভাষাই নাই কিন্তু আমাৰ জাতিৰ এটা সক্ৰিয়তা যিটো আমি ধৰি ৰাখিব লাগিব প্ৰতিটো জাতি প্ৰতিজন মানুহৰ নিজস্ব এটা সক্ৰিয়তা থাকে আৰু সেই সক্ৰিয়তাটো বজাই আমিয়ে ৰাখিব লাগিব আৰু ভগৱানৰ কৃপাত এতিয়ালৈকে অসমীয়া জাতিৰ বিহুটি এটা আদৰৰ কৰি তুলিবলৈ আমি সকলো সক্ষম কিন্তু আমাৰ পিছৰ যিখিনি সুনাগৰিক হ'ব ইহঁতেও এটা যাতে বিহুনো কি আমাৰ জাতিটো কি আমাৰ জাতিৰ স্বাভিমানটো কি এইটো ধৰি ৰাখিব লাগিব আৰু এইটো ধৰি ৰখাৰ প্ৰথম যিটো ভেটি সেইটো প্ৰত্যেকখন ঘৰ প্ৰত্যেকজন মাক দেউতাকৰ লগতে প্ৰতিখন বিদ্যালয়ৰ এটা দায়িত্ব আছে কাৰণ মই যদি আজি মই হৈ নাথাকোঁ আমি যদি আমি হৈ নাথাকোঁ তেতিয়াহ'লে মোক বা আমাক কোনেও গুৰুত্ব নিদিয়ে আৰু সক্ৰিয়তাটো বেলেগ এটা পৰম্পৰা আছে বেলেগ এখন ঠাইৰ অসমৰ বা আজি উত্তৰ প্ৰদেশৰ বেলেগ এটা সক্ৰিয়তা আছে সেইটো প্ৰত্যেকে ধৰি ৰখাটো কিন্তু খুব দৰকাৰ ইয়াত বহু কণ ছোৱালী ল'ৰা ছোৱালী এবছৰ দুবছৰ থাকে সেই দুবছৰত আমাৰ ফালৰ পৰা আমি যিমান পাৰোঁ আমি দিওঁ আৰু আগন্তুক দিনবিলাকত ডাঙৰ স্কুললৈ যায় তাতো তেওঁলোকে দিবলৈ চেষ্টা কৰে কিন্তু আমাৰ দায়িত্বটো বেছি কাৰণ এইটো সময়ত এই ল'ৰা ছোৱালীবিলাকৰ মনত সাজ পেলাব পাৰি বেছিকৈ পাৰি সেই গতিকে আমাৰ দায়িত্বটো বেছি লগতে আপোনালোকেও জানে যে আমি ক্লাছ 1 ক্লাছ 2 এই ধৰণে আৰম্ভ কৰিছোঁ আৰু সেই গতিকে আমাৰ মনত ক'ৰবাত নহয় ক'ৰবাত এটা ভাল লগা আছে যে এইবিলাক কৰি যাবলৈ আমি আৰু এটা বেছি পৰিসৰ পাম আমাৰ ওচৰত বেছি সময় থাকিব অনুষ্ঠানটো একদম নামমাত্ৰ 1 ঘণ্টাৰ মাত্ৰ 11:10 আমি শেষ কৰিম অনুষ্ঠানবিলাক হ'ল আমি আমাৰ নাচনীসকলক নিমন্ত্ৰণ কৰি আনিছোঁ ৰংপুৰৰ পৰা তেওঁলোকে শিক্ষয়িত্ৰীসকলে ডাঙৰ কথা তেওঁলোকেও যেতিয়া নাচিব কিবা এটা শিশুসকলেও দেখিব আমাৰ টিচাৰসকল কিন্তু সাংঘাতিক দেই ধুনীয়াকৈ নাচিব পাৰে আমি কৰিব নোৱাৰা কাম এটা কৰিব পাৰে তেতিয়াহ'লে তেওঁলোকে বেছি ফ'ল' কৰিব বেছি তেওঁলোকক নিজৰ আদৰ্শ নিচিনা অনুষ্ঠানটোৱে লৈ আগবাঢ়িছোঁ
গ'ল মই নাজানো দেহা খিৰখিৰাই গ'ল মই নাজানো পেটলৈ ভাত নোযোৱা পেটলৈ ভাত নোযোৱা ঐ কি মুহাহি কিৰে মহিলা মেলাগে মইনা মদিলি গলে মেলাগে ভাত বিহুতে গলে সুখী কোনো থাকে মই জুৰিয়া আহতৰে ৰৈ ৰতি মইনা মতি তোমালোকৰ ঘৰলৈ সদায় যাব পাৰো মই ৰৈ ৰতি মইনা মতি দিয়া যদি এষাৰ মৰমৰে ওয়ে বোলে বিহু চেক চেকি ধিমকিতি ধিম দাও দাও ওয়ে বোলে বিহু চেক চেকি ধিমকিতি ধিম দাও দাও ধিমকিতি ঢোলে বাও ও টিটি তলপে পাবা ধিমকিতি ঢোলে বাও টিটি তলপে পাবা ও ডাঙৰ মা সৰু মাৰুনো মাজুনো মায় সবে মিলি বিহুকে গা সবে মিলি বিহুকে ঐ উজনি নামনি ছোৱালী বিচাৰি গৈ পালোগৈ তিয় জুই জ্বলিছে গাতৈ গাত শুনি তোৰ মাতৰ মাতৈ মাত চেকি পৰুৱাই কামোৰ এটা দিলে যেন গাত চেকি পৰুৱাই কামোৰ এটা দিলে যেন গাত চেকি পৰুৱাই কামোৰ এটা দিলে যেন গাত ঐ কামোৰ বৰ দুষ্ট কব দেই আৰু একদম শেষত কোনোবা এইটো বেছি সন্ধিয়া লগা অকণমান নাচিবলৈ বেছি ভাল অকণমান